হাই ফেমিলি সকলো নিশ্চয় ভালে আছে চাগে আৰু মোৰ নতুন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই বনাম কেক, বিনা অভেনত বনাম কেক, কুকাৰত বনাম আৰু ইডলি ষ্টেণ্ডত বনাম। আপোনালোকক দেখাই আছো কেনেকৈ মই বনাম। ঠিক আছে, আগলৈ চাই থাকক মোৰ ভিডিঅ'টো। প্ৰথমতে লৈ লৈছো মই ডিম 4টা, তাৰপাছত ময়দা অলপ লৈ লৈছো আৰু বেকিং পাউডাৰ আৰু লগতে কাজু কেইটামান কাটি লৈছো, টুটি ফুটি আৰু খিচমিচ কেইটামান লৈ লৈছো আৰু চেনি লাগিব আৰু ৰিফাইন লাগিব আৰু লগতে মই ইলাচি দুটাও লৈ লৈছো। প্ৰথমতে ডিমকেইটা মই ভাঙি লওঁ, কিমান হয় জোখমতে দিব লাগিব। যিহেতু এয়া দেখিছে এটা বাটিত পুৰা ফুল হৈছে, এবাটি হৈছে। এই বাটিটোৰে মই এতিয়া জোখ ল'ব লাগিব, চেনি ৰিফাইন ময়দাৰ চবৰে। ডিমকেইটা প্ৰথমতে ফিটি লওঁ, তাৰপিছত চেনি এবাটি লৈছোঁ। ডিম যিমান হ'ল সিমান চেনিও সিমানেই লৈছোঁ মই। তাৰপাছত তেতিয়া ল'ম মই ময়দা মই এবাটি পূৰা লৈছোঁ আৰু অকণমান ময়দা বেছিকৈ দিব লাগিব। যিহেতু ময়দাটো অকণমান বেছিকৈ দিলে ভাল, সেইটো কাৰণে এবাটি লৈ পেলাই আৰু অলপমান মই ব্যৱহাৰ কৰিম ময়দা। এয়া দেখিছে মই ব্যৱহাৰ কৰিছোঁ অলপমান বেছিকৈ ময়দা। এইখিনি দিয়াৰ পাছত মই মিক্স কৰি লৈছোঁ গোটেইখিনি। তাৰপাছত মই বেকিং পাউডাৰ এচামুচ আধা ব্যৱহাৰ কৰিম। এচামুচ দিলোঁ আৰু কম পৰিমাণে দিম, আধা চামুচ দিছোঁ মই। তাৰপাছত এতিয়া মই ৰিফাইন দিব লাগিব, ৰিফাইনো সেই জোখমতে এবাটি ৰিফাইনেই দিম মই। যিহেতু কেক বনালে জোখটো বহুত ইম্পৰ্টেণ্ট। জোখটো নহয় মানে যদি জোখত নহয় তেতিয়া বস্তুটো ফুলি যায় নহবা বহি যায়, তেনেকুৱা হয়। এতিয়া মই গোটেই মিক্সনখিনি এটা মিক্সি বাতিত লৈ লৈছোঁ। যিহেতু মই ফিটিবলৈ এতিয়া মোৰ হাতত অকণমান দুখ পাইছোঁ কাৰণে দিগদাৰ হৈছে, সেইটো কাৰণে মই মিক্সাৰতে মাৰি ল'ম, যাতে চেনিবোৰ পূৰা গুলি পেলাই গোটেই মিক্সখিনি ধুনীয়াকৈ মিলি যায়। এয়া দেখিছে গোটেইখিনি গোটেই মিলি গ'ল আৰু মই এইখিনি উলিয়াই লওঁ এতিয়া বৰ্তমান। এয়া দেখিছে ধুনীয়াকৈ মিক্স হৈ গ'ল গোটেইখিনি। তাৰপাছত মই ইলাচি দুটা ভাঙি পেলাই ভিতৰৰ ইলাচি গুটিখিনি দি দিছোঁ মই। খাবলৈও খুব ধুনীয়া হ'ব আৰু গোন্ধও ধুনীয়া ওলাব যিহেতু। তাৰপাছত মই এয়া মিক্স কৰি লওঁ ধুনীয়াকৈ, ভালদৰে মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত মই কাজু বাদাম দিছোঁ, তাৰপাছত টুটি ফুটি দিছিলোঁ আৰু খিচমিচ দিছিলোঁ। কেমেৰাটো যিহেতু অফ হৈ থাকিলে সেইটো কাৰণে দিব পৰা নগ'ল, সেইবাবে আপোনালোকে দি ল'ব, তেনেকৈ মিক্স কৰি ল'ব গোটেইখিনি। তাৰপিছত মই এতিয়া এয়া ইডলি ষ্টেণ্ডডাল লৈছোঁ, তাতে অকণমান তেল সানি লৈছোঁ। যিহেতু ভালদৰে ওলাব লাগিব কেকটো, সেইবাবে মই ইডলি ষ্টেণ্ডত তেল সানি লৈছোঁ। সানি লোৱাৰ পিছত মই অলপ কেকৰ মিশ্ৰণখিনি দি পেলাই তাৰ ওপৰত মই টুটি ফুটি কাজু বাদাম আৰু খিচমিচ দি দিম ওপৰত অলপ ধুনীয়াকৈ, যাতে দেখিবলৈ বহুত ধুনীয়া হয় কেকটো। এয়া দি দিছোঁ বাদাম আৰু খিচমিচ আৰু টুটি ফুটি ধুনীয়াকৈ ওপৰত দি দিছোঁ। খুব ধুনীয়া হ'ব দেখিবলৈ, খাবলৈও ধুনীয়া হ'ব। এতিয়া যিহেতু মই কুকাৰত বনাম, তাৰপিছতে এয়া মই কুকাৰটো ব্যৱহাৰ কৰিছোঁ। তাতে নিমখ দি দিছোঁ অলপমান তলত, দি পেলাই ভালদৰে মিলাই ল'ম তলত। নিমখখিনি বেয়া হৈ নাযায়, আপোনালোকে পিছত ব্যৱহাৰ কৰোঁ বুলি ক'লেও ব্যৱহাৰ কৰিব পাৰিব। আৰু তাৰপাছত মই ষ্টেণ্ডডাল বহাই দিম। এয়া বহাই দিছোঁ ধুনীয়াকৈ আৰু মই কুকাৰৰ ঢাকনখনৰ হুইচেলটো মই খুলি দিম। তাৰপাছত মই ঢাকনখন মাৰি দিম। এয়া মাৰি দিলোঁ। এতিয়া মই 10 মিনিটৰ পাছত আকৌ খুলিছোঁ। এয়া চাওক 10 মিনিট নহয়, খুব বেছি 12 মিনিট 15 মিনিটমান হৈছে। এয়া চাওক ইমান ধুনীয়াকৈ হৈ গ'ল, মানে খুব সহজতে হৈ গ'ল, অতি সোনকালে, মানে বহুত সোনকালে হৈ গ'ল। আৰু এয়া মই এতিয়া খুলি পেলাই উলিয়াওঁ, যিহেতু অলপ ঠাণ্ডা হ'বলৈ দিছিলোঁ, ঠাণ্ডা হ'ল। এয়া দেখিছে খুব ধুনীয়া হৈছে দেখিবলৈও আৰু খাবলৈও খুব ধুনীয়া হৈছে।
এয়া চাওক খুব সফট হৈছে, ইমান সফট মানে একদম হাতেদি এনেকৈ কৰি দিওঁতে হেৰি হৈ গৈছে আৰু স্পঞ্জি হৈছে, খুব সফট আৰু স্পঞ্জি হৈছে, খাবলৈ খুব ধুনীয়া হৈছে। আপোনালোকে এনেদৰে বনাই চাব আৰু খুব ভাল পাব এনেদৰে বনাই পেলাই। কেক বনাই হৈ গ'ল যিহেতু, আৰু আপোনালোকে চাগে ভাবিছে কিয় অভেন থাকিও কিয় কুকাৰত মই বনাইছোঁ। মই এবাৰ ট্ৰাই কৰি চাইছোঁ কুকাৰত বনাই কিমান টাইম লাগে, অভেনত বেছি টাইম লাগে নে কুকাৰত বেছি টাইম লাগে। কিন্তু মানে মই অভেনতকৈ কুকাৰতহে মানে ইজি পালোঁ, কাৰণ কুকাৰত 15 মিনিটমান নালাগিলেই নেকি হৈ গ'ল, আৰু কিন্তু অভেনত বহুত দেৰি লাগে যিহেতু হ'বৰ কাৰণে, আধা ঘণ্টা 45 মিনিট তেনেকুৱা লাগি যায় হ'বলৈ। কুকাৰত বনাই চাব কেনেকুৱা হয়। মই কিন্তু বহুত ভালে পালোঁ, কুকাৰত বহুত মানে কম সময়ৰ ভিতৰতে হ'ল। আৰু ঠিক আছে, আজিলৈ ইমানেই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ।